নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে সংগীত জগতৰ নতুনকৈ খোজ পেলোৱা সূৰ্যমণি কোঁৱৰ। দাদা, আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, তোমালৈ আচলতে সংগীত জগতত খোজ পেলোৱাৰ আগতে মই কবিতা লিখিছিলোঁ। হয়, কবিতা লিখিছিলোঁ আৰু সেই কবিতাৰ পৰাই সংগীত জগতত খোজ পেলাইছোঁ। হয়, আৰু লগতে এইটো কথা ক'ব লাগিব, এই সংগীত জগতত খোজ পেলাবলৈ মোৰ মা দেউতাৰ নাম প্ৰথম ল'ব লাগিব। আৰু লগতে হয় হয় আৰু লগতে আৰু মোৰ বন্ধুবৰ্গসকল আছে, তাহাঁতেও মোক বহুতখিনি উৎসাহ দিছে। আৰু এইখিনিতে মই মোৰ বন্ধু এজন নাম ল'ব লাগিব, সুশীল শইকীয়া। হয় হয়, তেওঁ কীবৰ্ড বজায়, বিভিন্ন মঞ্চত কীবৰ্ড বজাইছে। আৰু সেই বন্ধুৱে মোক লৈ যায় আচলতে, তই ব'ল মোৰ লগত যাওঁ, তেনেকৈ গীত মানে গাবলৈ বুলি নহয়, ঠিক তেনেকৈও মই মানে বহুতখিনি অভিজ্ঞতা পালোঁ আৰু তাৰ লগত ঘূৰি মেলি তেনেকৈ সিমানেই আৰু। আপোনাৰ লগত মই কথা পাতি থাকিম। এতিয়া আপোনাৰ পৰা মই এটি গীত শুনিবলৈ বিচাৰিছোঁ, মানে আমাৰ দৰ্শক ৰাইজকো শুনাবলৈ বিচাৰিছোঁ। তেখেতৰ নতুনকৈ এটা গীত আহি আছে বুলি আমি শুনিছোঁ, গতিকে আমি শুনোচোন, আপোনালোকেও শুনক এই কেনেকুৱা ধৰণে তেওঁ গীতটো পৰিকল্পনা কৰিছে। হৈছে পানীলে চুৰে ঐ গাঁৱৰ লোকে সোধে, ঐ কেনেকৈনো পাতিছিলি ঐ বাপেৰে পুতেৰে, তোলৈ চালে আনে ঐ সমনীয়াই জোকাৰে, কিনো মৰম চেনেহ দিলি কেঁচা পিঠা দিলে। এই গীতটি আচলতে আমি খুব ককা খুন্দাকৈ কৰিবলগীয়া হ'ল দেই। আচলতে মই সৌৰভক কৈছিলোঁ, এদিন ফোন কৰি কৈছিলোঁ, সৌৰভ মোক গান এটা লাগে। সি কৈছে আছে মোৰ ওচৰত গান বহুতো, সি মানে বহুত গান এতিয়াও আছে, বহুত ভাল ভাল গান এতিয়াও লিখি থৈছে। তো মই গৈ পিনে চাইছোঁ, সি 3টা লাইন মোক দেখাই আছে, মোৰ খং উঠি গৈছে, মোৰ বিহু পাইছে, মোৰ গান কি হ'ল। এতিয়া সি কৈছে বোলে আপোনাক গান কি মানে টেনশ্যন লৈছে, মই লিখি দিম। আমি ঠিক তেনেকৈ আমি 10 মিনিটত আমি সেই গানটো লিখিছোঁ দেই। সি লিখিছে 10 মিনিটতে আমি মানে সি গানটো লিখিছে। পানীলে চুৰে গাঁৱৰ লোকে সোধে, কেনেকৈনো পাতিছিলি বাপেৰে পুতেৰে, তোলৈ চালে আনে সমনীয়াই জোকাৰে, কিনো মৰম চেনেহ দিলি কেঁচা পিঠা দিলে, জানৈ বুজালেনো বুজ, জানৈ দেখিও নে দেখো, জানৈ বুজালেনো বুজ, জানৈ দেখিও নে দেখো, মোৰে মৰম জানৈ চুৰে কৰি আনিম তোৰে কোমল হৃদয়, চুৰে কৰি আনিম তোৰে কোমল হৃদয়। দৰ্শকে এতিয়া কেনেধৰণে আপোনাৰ গীতটি পাব, মানে কেনেধৰণে বিচাৰিব লাগিব, মানে ইউটিউবত বিচাৰিলে? এইটো মানে চেপা 2020 বুলি মাৰিলেও পাব। চেপা 2020 ন? হয় হয়, চেপা বুলি 2020 বুলি দৰ্শকে 2020 বুলি মাৰিব, মানে ইউটিউবত চাৰ্চ কৰি দিলে মানে পাব আৰু পাব। এতিয়া আৰু আপোনাৰ নতুন চেপাৰ বাহিৰেও আৰু নতুন কিবা পৰিকল্পনা আছে নেকি আপোনাৰ? মানে নেক্সট আপুনি কিবা এটা কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে নেকি? আছে, মই এবাৰ বহাগ বিহুৰ আগে আগে দিম এটা, হয়তো দুটাও কৰিব পাৰোঁ। মোৰ নিজৰ এটা মই লিখি আছোঁ, আৰু লগতে সৌৰভ শইকীয়াৰ পৰা এটা গীত ল'ম বুলি ভাবিছোঁ। মানে বিহু আগে আগে দিম আৰু। আপোনাৰ প্ৰথম গীত কোনটো আছিলে? আপোনাৰ প্ৰথম গীত আছিলে শিৱসাগৰ ছোৱালী। সেইটো অকণমান দৰ্শক ৰাইজক গুণগুণাই দিব নেকি? মানে ৰাইজেও ভাল পাব গীতটি। শিৱসাগৰলৈ যাবি ho জানৈ, ধুনীয়া ছোৱালী চাবি, মনে মিলা ছোৱালী পালেই মোবাইল নাম্বাৰ দি ল'বি, ৰংঘৰ কাৰেংঘৰ যাবি ho জানৈ, ঐ মনৰ কথাবোৰ কবি, চান্স পালে চুমা এটি খাই আই লাভ ইউ বুলি কবি, হ'ব পাৰোঁ মই দুখীয়া ঐ গাঁৱৰে ডেকা ল'ৰা, এবাৰ আহি পালে জানিবি সঁচাই মই কেনেকুৱা। আচলতে মই এখন খুব মানে পিছপৰা অঞ্চলৰ ল'ৰা, আৰু সেই মানে তেনেকৈ আৰু লিখিছোঁ। আৰু মই দৰ্শককো অনুৰোধ জনাম যাতে আপোনালোকে তেখেতক আগুৱাই যাবলৈ অলপ সহায় কৰিব,
আপোনালোকৰ মৰম আশীৰ্বাদত তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সুবিধা পাব আৰু মোৰ ফালৰ পৰাও মোৰ চেনেলটোৰ ফালৰ পৰা আপোনাক মানে অনাগত দিনৰ কাৰণে শুভকামনা যাচিছোঁ। তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তোমাৰ চেনেলত আহি ভালো লাগিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ মাজত। আৰু মোৰ চেনেলটো নতুন হয়, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। तेरे मेरे रिश्ते नू नजर ना लग जे लोटां दी